মই সৈয়দা চাইদা বেগম নাজিৰা নিবাসী। অসমীয়া ভাষা সাহিত্য চৰ্চাৰ মঞ্চ পোহৰ জোনাকী অনুষ্ঠানটিৰ প্ৰতিষ্ঠাপকদ্বয়লৈ প্ৰথমেই আগন্তুক অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ প্ৰীতিভৰা শুভেচ্ছা যাচিলোঁ। লগতে সদৌ অসমবাসীলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। পোহৰ জোনাকী অনুষ্ঠানটিলৈ মই মোৰ এটি স্বৰচিত কবিতা পাঠ আগবঢ়াইছোঁ। কবিতাৰ শিৰোনাম বহাগৰ কথাৰে। তুমিবিহীনভাৱেই তোমাৰ চহৰখনত এতিয়া নাহৰ তগৰ কপৌ ফুলেৰে সুশোভিত হৈ আছে। বসন্তৰ পদূলিৰে খোজ পেলালেহি বহাগীয়ে। কজলা আকাশৰ গানবোৰ ৰুণুক জুনুক সুৰেৰে নামি আহে। এঙা মুৰি দিয়ে লঠঙা গছবোৰে। থিয় দিয়ে কুঁহিপতীয়া হাঁহিৰে। নৈখনৰো যিহে উল্লাস, নৌপানীৰে বৈ থাকে। উঘাৰ চেৰেকী দিনে ৰাতিয়ে ঘূৰে। আমাৰ শিপিনীয়ে গুটি ফুলৰ গামোচা বৈ উলিয়াইছে। নেঘেৰী খোপাত কপৌ ফুল গুজি বিহুৱতী গাভৰুৱে নাচি নাচি ভাগৰ নালাগে। চাৰিওফালে কেতেকী ফুলৰ সুমিষ্ট সুবাস। কুলি চৰাই সুশ্ৰাব্য ৰাগ। এয়া বহাগৰ স্বতঃস্ফূৰ্ত উচ্ছ্বাস। মাটিলৈ বাট সজা ৰূপালী সুৰবোৰে পিতাই দুচকুত সপোন আঁকে। পথাৰ মোৱা পিতাই খোজবোৰে পথাৰৰ বুকুত আশাৰ বীজ সিঁচে। আকাশে বতাহে বহাগৰ প্ৰাচুৰ্যতা। তুমিবিহীনভাৱেই তোমাৰ চহৰখনলৈ বহাগ আহে। ঢোল পেঁপাৰ মাতেৰে বিহু নামেৰে পদূলিয়ে পদূলিয়ে হুঁচৰি গায়। আশীৰ্বাদ দিয়ে গৃহস্থক কুশল মংগল কামনাৰে। ধন্যবাদ।